হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল সুমন ব্লগ। আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, আজি ভাবিছোঁ দিম বুলি ভিডিঅ' এটা, মানে যিহেতু আমাৰ বিহু লাষ্ট আজি, চ' চবেই ৰেডি হৈ আছে, আমি ৰেডি মানে এনেকৈ যাম নেকি? হয় হয়, আমি তাতে যাই পিন্ধিম। চ' আমাৰ সকলোৱে চিন্তু লাষ্ট বিহু কি শব্দ কেনে লাষ্ট বিহু বুলি মোক কেনেবাৰে তোৰ ত্ৰিশুৰ কেনে অনুভৱ কেনে আমাৰ লাষ্ট বিহু? কালি ঘৰত যাবি নেকি তই? এই মিদুলদা বেয়া লাগি আছে আজিৰ পৰা কালিৰ পৰা তহঁতক লগ নাপাম। বিহু সোনকালে আহি গ'ল, বেয়া লাগি আছে অলপ। নয়ন কালি দে সঁচাকে না ৰোমেন কেনে ৰোমেন অনুভৱ কেনে তোৰ? হা ছুটি মিনিট পৰা নাই ত' চাই থাকক ভিডিঅ'টো। এতিয়া মানে আমি গাড়ীত উঠি ল'লোঁ আৰু মানে মানুহ উঠাম ইয়াতে। বিকাশ দা কি লাগে চাই থাকক ভিডিঅ'টো দেই। আমাৰ বিহুত কৰি আহি যায় কেনে এনেকে ফটো উঠাৰ কাৰণে দিলোঁ। গাড়ীৰ পৰা নম্বৰ অহা নাই, ফটো উঠবা বহিছে। ময়ো যাম। যাম বজা হাই। ত' আমি আহি পালোঁ নেকি? আমি আহি পালোঁ ৰাতি। মোক মাথা নষ্ট কৰিব ৰাতি, মই ভিডিঅ' এডিট কৰিব লাগিব, বিহু মাৰিব লাগিব। পূৰা সিহঁতক মাথা নষ্ট কৰি দিব। এই পূৰা মানে এইবাৰ দেখা হ'ল পূৰা কেনে পংকজ দা কেনে লাষ্ট প্ৰগ্ৰেম ইম্পোর্ট এক্সপোর্টের বিজনেস হয় আমাদের ইম্পোর্ট আর এক্সপোর্ট পাই যাবে। ময়ো ফটো মেইন লাষ্ট বিহু কেনে ফিলিং স্যাড মেডাম লাষ্ট বিহু কেনে লাষ্ট বিহু বুলি ভিডিঅ' মই জমা লাগি আছে, দি আছো এটা সীমা হাইতি এটা সি চলি বান্ধব লাগছে। নিচা লাগি আছে, জানিব বিচাৰিম কি হৈছে মানে মাল খাই পৰি আছে আধা ঘণ্টা ফুল পেল নেকি? খাইছা কি আমাৰ নাচনি হৈ থাক কিবা কবিতা লৈ আছো তোমাক কিবা লাগব লৈ লওঁ। হৈছে কি কি হৈছে? যাই আছো আমি ক'ত যাই আছো? যাই আছো আমি
যাই চাই ৰাখক ভিডিঅ'টো চাই ৰাখব দেই বেছি কৰা নেকি তই বেছি লাষ্ট টাইম ভালকৈ থাক কিন্তু মানে গাইছ মই যে ভিডিঅ' কৰি আছিলোঁ মই একেবাৰে পাহৰি আছিলোঁ কিবাকে সেই কিবা অলপ হাল্লা হৈ আছে কি কৰি আছা লিনা ক'ত গেল লিনা লিনা দেখাই নাই কাৰ ঘৰত আহিলে আমি লিনা ঘৰত আহিছোঁ কি ক'লি মই কিন্তু ভিডিঅ' চাৰিম দেই বেয়া নাপায় হৈছে কি কাৰ লগত ৰাস্তা বেছি বহুত দুখ লাগি আছে মই জানিছো মনত विकास दा लास्ट प्रोग्राम विकास दा
বিকাশ দা লাষ্ট পকৰে মাৰবা যায় আছো কেনে লাষ্ট পকৰে মাৰবা যায় আছো কেনে ভালে ও নিকিবা ও নিকিবা বেটা ও তো এনো কানছা এনে তো কানছাই অনিও কানছে কেনে কম কি কম আৰু তো ভিডিওটো চাই ৰাখক আমি লাষ্ট প্ৰগ্ৰাম দেখাব গাড়ী হলি নেকি ওই কেও বানাই ও তো বাগাত দিছে তো গাইস লাষ্ট প্ৰগ্ৰাম কেনে এ ভিউ হ'ব বাতি লৈছি ভিউ So আমি লাষ্ট প্ৰগ্ৰেম আহি পালোঁ ইয়াতে ৰাইট লাষ্ট প্ৰগ্ৰেম আহি পালোঁ মন বেয়া লাগি আছে আৰু আমাৰ ডাঙৰীয়াক লাগ পালোঁ নে কি ডাঙৰীয়া তোৰ লাষ্ট পেণ্ডেল অনুভৱ কেনে একদম বয়া মোৰ মই কান্দি পুরা অনুভব না কি লাস্ট পেন্ডেল লাস্ট কিন্তু ঘৰত যাম তো আৰু আমাৰ ঘৰত মন্দিৰ আহিব লাগিব না যাবি না আমাৰ ঘৰত লাস্ট পেন্ডেল নেকি বা কাঞ্চি আমার কান্দুরি কান্দুরি তো সবরে মন চান বেয়া কিন্তু লোক না বলবে আজি এনজা কালে তাই বলে নাম দে কোনো আল্লাহ সালাম hỏi cho bác chưa rồi được lên আমার প্রোগ্রাম হ্যাক করে রুমত যাই আছো লাস্ট বিদায় বিদায় ভূত আমি ভূত হয়ে আছো গোটেই মুগীখন এবাৰ দেখাই দিয়া সিহঁতৰ মুগীখন পারবি দে সো গাইজ মই ভাবিছিলোঁ মানে ভিডিঅ'টো শেষ কৰিম বুলি কিন্তু কি হ'ল আমি ৰাস্তাতে মানে চাহ খাব ৰখিম ফটো মেইন এতিয়া চাহ খাম চাহ খাম গাইজ ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিলেও মানে কৰিব নোৱাৰোঁ চবে কি হৈছে মুখৰ অৱস্থা নাই আমাৰ মুখৰ অৱস্থা নাই আমার আবার মুখের অবস্থা না আরে কেলা সো সাইড হোক দে ভিডিওটা আমি বেসা
চ' এতিয়া আমাৰ চাহ খাওয়া পড়ব হাতত 30,000 এৰাৰি নহয় চাবানো ৰৈ গৈছো দে মই আজি আজি মানে ফুল পারমিশন দিছে না আজি ফুল পারমিশন দিছে না ও খাইছা পুরা এতিয়া মো খাই লও সো আমি রুম আহি গেলো এতিয়া ভাত চাত খাম না ভাত চাত খাম সকলোৱে এতিয়া ফটো উঠা তো এবারে এন্ড করছিল ভিডিওটো কিন্তু এবার আরো মানে হাই করছো কারণ রাতু হল মানে আমি রুম আহি পাই নাছিলো গাড়িতে এন্ড করে দিছিল ভিডিওটো তো সকলে লাইক মাতি উঠা নাই এই মাতি উঠে ইয়ার লাইক কমেন্ট আই কব তো ফটো উঠছো আগতে বাই বাই নেক্সট ভিডিও লাগবা আপোনালোকক নেক্সট ভিডিও লাগবা এই না এইটো এক মিনিট हो गया रमजान खुल कर दे रहा था तो आज के करने बाय बाय नेक्स्ट वीडियो लगता हूँ